নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো অলমেটিভ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত মই ৰিফ্লেক্সিজল এম সিৰাপৰ বিষয়ে আলোচনা কৰিম। এই ৰিফ্লেক্সিজল এম সিৰাপটো কি কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়, এই সিৰাপটোত কি কম্পজিশ্যন আছে, কোনটো কোম্পানীয়ে মেনুফেকচাৰ কৰিছে, ইয়াৰ মূল্য কিমান, ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কি বেনিফিটছ হ'ব, ইয়াৰ ড'জ আৰু আপোনাৰ কিবা সাইড ইফেক্ট হ'ব নেকি, আদিৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল ৰিফ্লেক্সিজল এম সিৰাপটো মেনুফেকচাৰ কৰিছে মেডেলি ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেডে। এই পেকটো 60 ml পেক আছে আৰু এই পেকটো চেম্পলৰ পেক হয়। ইয়াত থকা মূল কণ্টেণ্টসমূহ হ'ল ইয়াতে দুটা কণ্টেণ্ট আছে। ইয়াতে আছে ৰিফ্লেক্সিমিন আৰু মেট্ৰনিডাজল আছে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদিহে আপুনি আমাৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল এই ৰিফ্লেক্সিজল এম সিৰাপৰ বেনিফিটছ সম্পৰ্কে আলোচনা কৰিম। এই সিৰাপটো সাধাৰণতে শিশুৰ কাৰণে ব্যৱহাৰ কৰা হয়। শিশুৰ হোৱা ডায়েৰিয়াৰ চিকিৎসাত এই সিৰাপটো ব্যৱহাৰ কৰা হয়। যিসকল শিশুৰ মল ঢিলা হয়, পাতল পায়খানা হয়, এনেকুৱা ক্ষেত্ৰত এই সিৰাপটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল এই সিৰাপে ঢিলা বা লুজ মোচন হ্ৰাস কৰাত সহায় কৰে। এই ৰিফ্লেক্সিজল এম সিৰাপে সংক্ৰমণ সৃষ্টি কৰা অণুজীৱবোৰক হত্যা কৰাৰ লগতে ইহঁতৰ বংশবৃদ্ধিত বাধা দিয়ে। বন্ধুসকল শিশুৰ হোৱা ডায়েৰিয়াৰ ক্ষেত্ৰত এই সিৰাপে বহুতো সহায় কৰে। যেনেকৈ আপোনাৰ এই সিৰাপে ডায়েৰিয়া সৃষ্টিকাৰী বেক্টেৰিয়াক ধ্বংস কৰে আৰু পাচনতন্ত্ৰত কাম কৰে। বন্ধুসকল ইয়াৰ ফলত এই বেমাৰৰ পৰা উপশম পোৱা যায়। যিকোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে সদায় ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব। তো বন্ধুসকল এই ৰিফ্লেক্সিজল এম সিৰাপৰ ড'জ বা সেৱনৰ বিষয়ে আলোচনা কৰিম। এই সিৰাপটো ৰোগীৰ বয়স আৰু ৰোগৰ ওপৰত নিৰ্ভৰ কৰি সেৱন কৰা হয়। নৰ্মেল ড'জ হিচাপে 2.5 ml পৰা 5 ml কৈ দিনত 2 বাৰ। আপোনালোকে কেতিয়াও অভাৰ ড'জ ব্যৱহাৰ নকৰাব আৰু ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে ডক্টৰৰ পৰামৰ্শ লৈহে ব্যৱহাৰ কৰাব। তো বন্ধুসকল এই ৰিফ্লেক্সিজল এম সিৰাপৰ সাইড ইফেক্টৰ বিষয়ে আলোচনা কৰিম। যেনেকৈ আপোনাৰ বমি হোৱা, বমি ভাৱ, পেটৰ বিষ, ভোক নলগা সমস্যা, মূৰৰ বিষ আদি এনেকুৱা ধৰণৰ সাইড ইফেক্টসমূহ দেখা দিব পাৰে। ইয়াৰ উপৰি কোনো ধৰণৰ সাইড ইফেক্ট দেখা দিলে আপোনালোকে এই সিৰাপটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰিব আৰু ডক্টৰৰ পৰামৰ্শ ল'ব। বন্ধুসকল যদি আপুনি এলাৰ্জিৰ প্ৰতিক্ৰিয়া বা উশাহ লোৱাত কষ্ট এনেকুৱা অনুভৱ পায়, তেনেহ'লে আপোনালোকে তৎক্ষণাত এই সিৰাপটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰিব আৰু ডক্টৰৰ পৰামৰ্শ ল'ব। তো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই ৰিফ্লেক্সিজল এম সিৰাপটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।